আমাৰ শিকক যে কাৰ্যসূচী আছে মই পাঠ কৰিব বিচাৰিছোঁ। আমাৰ ছাত্ৰ ছাত্ৰীসকলে কাৰ্যসূচীখন যুগুত কৰি উলিয়াইছে, গতিকে মই পাঠ কৰি দিছোঁ। প্ৰথম কাৰ্যসূচী আছিল আমাৰ পুষ্পাঞ্জলি অনুষ্ঠান। এই কাৰ্যসূচী ইতিমধ্যে হৈ গৈছে। ইয়াৰ পিছতে আছে আমাৰ শিক্ষক শিক্ষয়িত্ৰী আৰু অতিথিৰ আসন গ্ৰহণ। আমি সকলো শিক্ষক শিক্ষয়িত্ৰী আৰু অতিথিক আমাৰ মঞ্চত আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। তাৰপিছতে আছে আমাৰ কাৰ্যসূচী অনুসৰি আৰম্ভণি গীত। ইয়াত আমাৰ গীত পৰিৱেশন কৰিব উৰ্বশী মৰাণে। তাৰপিছত আৰু যদি কোনোবাই এই আৰম্ভণি অনুষ্ঠানত সংযোগ হ'ব বিচাৰে আমি তেওঁলোকক অনুৰোধ জনাইছোঁ। তাৰপিছতে আমাৰ অনুষ্ঠিত হ'ব শিক্ষক দিৱসৰ আজিৰ দিনটোৰ তাৎপৰ্য। তাৰপিছত আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা পৰিৱেশন কৰিবলগীয়া সৃষ্টিশীল নৃত্য পৰিৱেশন কৰিব অনিন্দিতা মৰাণে। তাৰপিছত আমাৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰী আৰু অতিথিসকলৰ শিক্ষক দিৱস উপলক্ষে দুআষাৰ বক্তব্য আছে। এতিয়া আমি শিক্ষক শিক্ষয়িত্ৰীসকললৈ এটা ছাৰপ্ৰাইজ আছে, সেইটো আগবঢ়াবলৈ বিচাৰিছোঁ। শিক্ষক দিৱসৰ উপলক্ষে শুনিলোঁ, কিন্তু আমাৰ ল'ৰাসকলে সেই ক্ষেত্ৰত শিক্ষক দিৱসৰ বিষয়ে ক'বৰ কাৰণে আগবাঢ়ি অহা পৰিলক্ষিত নহ'ল। কিন্তু মই ভাবোঁ আমাৰ ছাত্ৰসকলেও এই বিষয়ে আগবাঢ়ি এটা বিশেষ দিন আমাৰ কাৰণে নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ বাবে এটা বিশেষ দিন। কাৰণ আজিৰ দিনটোতেই আমাৰ ভাৰতৰ দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনৰ জন্ম হৈছে। তেওঁৰ জন্মস্থান
Essa